অনুগল্পৰ শিৰোনাম ধৰ্মান্ধ। ৰচনা ভূমিকা লহকৰ, পাঠ ভূমিকা লহকৰ। সন্ধিয়া 6 বাজি গ'ল। মৰমী এতিয়াও কলেজৰ পৰা ঘৰলৈ আহি পোৱা নাই। ৰাতি যিমানেই হৈ আহিছে, মাক দেউতাকৰ চিন্তাও সিমানেই বাঢ়ি আহিছে। ৰাতি 9 মান বজাত মাকৰ ফোনটো বাজি উঠিল। দেউতাকে মাকৰ হাতৰ পৰা ফোনটো কাঢ়ি নি ৰিচিভ কৰিলে। খবৰটো জানি দেউতাক চিঞৰি উঠিল। সিহঁতৰ মুখ কেতিয়াও নাচায়, প্ৰতিজ্ঞা কৰিলে আৰু এইখন গাঁৱত সোমাবলৈ বাধা দিলে। পিছদিনা ৰাতিপুৱা চাৰিওফালে হাহাকাৰ লাগিল। একেখন গাঁৱৰ দুটা চুবুৰীৰ 2জন ডেকা গাভৰুৰ মৃতদেহ ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হ'ল। মৰমী আৰু ইকবালৰ প্ৰেমৰ পৃথিৱীখন বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত উটি গ'ল। ধন্যবাদ।